আজি এবিধ অলপ ঔষধি গছ এজোপা দেখাওঁ আপোনালোকে দেখিবলৈ পাইছে আপোনালোকে এইজোপা কি গছ এইজোপা হ'ল চিনি পোৱাই পাইছে এইজোপা কয় আপোনাৰ জমলাখুটি এটা ৰিলছৰ ভিডিঅ' পাইছিলোঁ জুবিনদাৰ বৰ এনেকুৱা চেচুকীয়া জেগাতহে হয় এনেকৈ মানে শুকান জেগাত নহয় ই অলপমান চেচুকীয়া জেগাত হয় পানী পোৱা মানে পানী জেগাত হয় গতিকে চক এইবিলাক এনেকৈ পোখা মিলিছে মই এতিয়া অলপ আগতে কাটি দিলোঁ এইবিলাক কাটিলোঁ দেখিছে ডাঙৰ ডাঙৰ এইবিলাক আছিলে কাটি পেলালোঁ এইটো খুব ভাল ঔষধ হয় মানে কি আপোনাৰ ডায়েবেটিছ চুগাৰ টুগাৰ ক্ষেত্ৰত ভাল হয় আৰু ইয়াৰ মানে আপোনাৰ জণ্ডিছ হোৱা টাইমত যদি খায় খুবেই উপকাৰী হয় জমলাখুটি বুলি কয় ইংলিছত ইনচুলিন প্লান্ট বুলি কয় ইনচুলিন প্লান্ট মানে হ'ল ডায়েবেটিছৰ ক্ষেত্ৰতে বহুত মানে উপকাৰী হয় সেইটো কাৰণে ইনচুলিন প্লান্ট বুলি কয় তেতিয়াহ'লে যদি কাৰোবাক লাগে তেতিয়াহ'লে মোৰ লগত মানে যোগাযোগ কৰিব পাৰে আৰু যদি খাওঁ বুলি কয় এইকেইদিনৰ ভিতৰত লৈ যাব পাৰে মোৰ তাত কাটি থৈছোঁ বলক কিমান কাটিছোঁ দেখাই দিওঁ দেখিছে মই আমাৰ এই শহাপহু গঁৰালটোৰ ওপৰত থৈ দিছোঁ এয়া মোৰ এইকেইটা শহাপহুকেইটা ঐ তহঁতে কি কৰি আছ ঠাণ্ডা বতৰ বৰ মজা পাইছ ন থুপ খাই আছ এয়া চক তাৰে ওপৰত ধুনীয়াকৈ থৈ দিছোঁ এইবিলাক এই কুঁহিয়াৰৰ নিচিনা একদম কুঁহিয়াৰৰ নিচিনাকৈ এই দিছে কুঁহিয়াৰৰ নিচিনা হয় গতিকে এইটো এই কুঁহিয়াৰৰ নিচিনাই চেম গাঁঠি গাঁঠি আছে জমলাখুটি বুলি কয় এই ওপৰত বাকলি টাইপ এটা আছে এনেকুৱা দেখিবলৈ পাইছে একে কুঁহিয়াৰ নিচিনা লাগে মই খাইছোঁ সেই গতিকে মই কৈছোঁ মোৰ এবাৰ জণ্ডিছ হওঁতে খাইছিলোঁ কমে হয়তো মই এডাল খাইছিলোঁ তেতিয়া কিন্তু মোৰ অকণো একো বেলেগ ছাইড এফেক্টছ বুলি নাই মানে বা কিবা মাথা ঘূৰাইছে বা বমি বমি লাগিছে কিবা বেয়া লাগিছে এনেকুৱা একো ফিল হোৱা নাছিল গতিকে ভাল প্ৰভাৱ যদি পৰে আপোনাৰ দেহত আপুনি গম নাপায় বৰষুণ অহাৰ লগে লগে কেনেকুৱা হৈছে বাৰীখন দেখিছে একদম ঘাঁহনি চাহনি গজি এইবিলাক উপায় নাই দেখিব পাইছে গোটেই অৱস্থা নাই মানুহজনীয়ে মোক এতিয়া আজি টাস্ক দিছে যে এইবিলাক গোটেই চফা কৰিব লাগে এইফালেও কোৰ লৈ কিনি এইফালে দেখিব পাইছে এই কোৰ লৈ আধা দি চফা কৰিছোঁ আৰু এইখিনিৰ পৰা লাগি গ'লে মচন্দৰীখিনি জপজপীয়া হৈ গৈছে একদম কি ধুনীয়া হৈছে মচন্দৰীখিনি কাষতে আছে এইজোপা টেঙা গছজোপা এইজোপা পাত একেবাৰে নোহোৱা হৈ গৈছিলে এতিয়া বৰষুণ পৰাৰ লগে লগে পাতে জপজপীয়া হৈ পৰিছে আৰু দেখিছে টেঙাও লাগিছে এইবিলাক টেঙা লাগিছে বাৰী চুকৰ এইখিনিতে মোৰ এডাল সাপৰ গাঁত আছে এইখিনিতে সাপৰ গাঁত এটা আছে বৰ ডাঙৰ সাপ এডাল ইমান শকত ক'লা মচুৱা গুম বুলি কয় মই সেইদিনাখন ফেনাইল ছিটিয়াইছিলোঁ এইখিনিত মায়ে দিলে বোলে অলপ ফেনাইল ছিটিয়াই দে তেতিয়া এইবিলাকত ছিটিয়াওঁতে এইখিনিতে সাপডাল একদম ওলাই সেই গছৰ ওপৰলৈ সেই মানে জংঘলখিনি উঠিলে তাৰপৰা আকৌ গাঁতত সোমাই মাথাটো উলিয়াই থৈ দিছে মাথাৰ ফালে সৰু পেটৰ ফালে ডাঙৰ মানুহজনীয়ে ভয়ত থাকিব নোৱাৰে বোলে ইমান ডাঙৰ এডাল সাপ আছে বাৰীতে মই থাকিব নোৱাৰোঁ ইয়াতে এতিয়াই বোলে ৰেস্কিউ পাৰ্টি মাত সাপ ধৰা মানুহ মাত আৰু লৈ যাব দে তাৰপিছত কি হ'ল জানে মই ৰেস্কিউ টিমলৈ ফোন কৰিলোঁ অনলাইনত হেৰি কৰি গুৱাহাটী স্নেক ৰেস্কিউ টিম বুলি তাৰপিছত তেওঁলোকৰ লগত কথা হ'ল অসমীয়াতে কৈছে ধুনীয়াকৈ মই বোলো এনেকুৱা সাপটোৰ বিষয়ে বিৱৰি কৈ দিলোঁ যে এনেকুৱা তাৰপিছত মাথাৰ ফালে সৰু পেটৰ ফালে ডাঙৰ বৰ ক'লা কিটকিটীয়া আৰু গাত অলপ বগা বগা দাগ আছে পেটৰ ফালে একদম বগা বগা আঁচ আছে কৈছে হয় হয় গম পাইছোঁ ক'লা মচুৱা গুম হয় এইটো বিষাক্ত নহয় বুলি কৈছে মই বোলো কি কথা কয় ইমান ডেঞ্জাৰ দেখিবলৈ ইমান শকত দীঘল কৈছে অঁ সেইটো শকত ডাঙৰ দীঘল হয় আৰু সেইটো থাকিলে ঘৰত বোলে বেলেগ সাপবিলাক নাহে বোলে আৰু ইয়াৰ ছাইজটো ডাঙৰ গতিকে বেলেগ সাপে তাক ভয় খায় আৰু সৰু সুৰা সাপ যদি আহে তাক বোলে খাই দিয়ে গতিকে সেইটো থাকিলে বোলে বাৰীত ভালেই বুলি কৈছে মানুহজনে কৈছে নালাগে এনেকুৱা ভাল বস্তু বোলে লৈ যাব দে এতিয়া ধৰি লৈ যাব তাৰপিছত গাঁতত সোমাই থকা বস্তু এতিয়া সিহঁতৰ বোলে গাঁত খান্দা মানুহ নাই তাৰপিছতে কৈছে আপুনি ভয় খাব নালাগে সেইটো বিষাক্ত নহয় তাৰ মই বোলো বিষাক্ত যে নহয় সেইটোৱে হয় বুলি আপুনি কেনেকৈ গম পাইছে আপুনি কেনেকৈ গম পালে মোক ডিটেইলছ দিয়ক বুলি ক'লোঁ মোক ডিটেইলছ দিলে হোৱাটছআপত দিছিলে এই ধৰণে দিছিলে মই পিকচাৰ আপোনালোকক দেখুৱাই দিছোঁ এই পিকচাৰ দেখিব পাইছে এইফালে এয়া হ'ল ক'লা মচুৱা গুম আৰু লগতে এইকেইটা দিছোঁ এইকেইটা সাপো দেখুৱাইছে এইকেইটা বিষাক্ত নহয় গতিকে নিশ্চিন্ত থাকিব এইকেইটা সাপে যদি কামুৰে আৰু হ'লেও ততাতৈয়াকৈ ডক্টৰৰ ওচৰত যাব তেতিয়াহ'লে আজি ভিডিঅ'টো মোৰ চাফ চিকুণ ভিডিঅ'
ঠিক আছে লগ পাম তেতিয়াহ'লে আকৌ এটা নতুন ভিডিঅ'ত সকলোকে বাই বাই